Hello guys, welcome my YouTube channel SPK Entertainment and another blog. এইটো হল ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাস মুম্বাইত অৱস্থিত। মুম্বাইত এটা ডাঙৰ ৰেলৱে ষ্টেচন আছে, সকলোৱে গম পায়। এইটো হল ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাস। এইটো ব্ৰিটিছৰ যুগত বনোৱা। এইটো আপোনালোকে যোনে যোনে মুম্বাই গৈছে সকলোৱে এইটো ষ্টেচনতে নামিব লগা হৈছে আৰু তাৰ পৰা মুম্বাইত য'ত যাব পাৰিছে। আৰু হেতু আছিল ৰাতিৰ ফুটেজ, লাইটিং বগেৰা সকলো আছিল ইমান ধুনীয়া আৰু দিনতো চাব পাৰিছে আপোনালোকে কিমান ধুনীয়া লাগিছে। ব্ৰিটিছৰ যুগত বনোৱা একদম ষ্টাইলটো আপোনাৰ যোনটো ডিজাইন কৰিছে একদম ব্ৰিটিছৰ হয়, বহুত বেছি ভাল লাগে। সন্মুখৰ পৰা যেতিয়া আপোনালোকে চাব একদম মোহিত হৈ পৰিব। মই দুবাৰ তিনিবাৰমান গৈছোঁ, এইটো তাতে মই বহুতবাৰ বহিছোঁ চাবৰ কাৰণে, বহুত ভাল লাগিছে। আপোনালোকে যদি এবাৰ মুম্বাই যায় কাইণ্ডলি তাতে যাবই। আৰু এইটো হ'ল সকলোৱে গম পায়, দিছ ইজ ৱাৰ্লি চিলিং। মুম্বাইত যেতিয়া যাব আপোনালোকে মুম্বাইত সোমোৱাৰ সময়ত এখন দলঙৰ ৱাৰ্লি চিলিং বুলি কয়, ৱাৰ্লি চিলিঙৰ ওপৰেদি যাব লাগিব। আদাৰৱাইজ আপোনালোকে যাব নোৱাৰে। য়েছ, সাগৰেদি যাব পাৰিব সেইখন, তেতিয়া আপোনালোকে জাহাজ হ'ব লাগে, জাহাজত যাব লাগিব, নহ'লে ফ্লাইটত যাব লাগিব। মই গাড়ী দি গৈছোঁ, চ' মই ফুটেজবোৰ দেখাই আছোঁ কিমান ধুনীয়া। মানে আপোনালোক সন্মুখত যেতিয়া দেখা পাব বহুতে বেছি ভাল লাগিব আপোনালোকক চাই পিনি। আৰু 5.6 কিলোমিটাৰ দলংখনে আপোনালোকক এনজয় কৰাবলৈ বাধ্য কৰাব। আৰু এইটো চাওক, গেট অফ ইণ্ডিয়া, দিল্লীত যোনটো আছে এইটো ইণ্ডিয়া গেট। কিছুমানে এইটোক ইণ্ডিয়া গেট বুলি কয়, বাট ইণ্ডিয়া গেট হ'ল দিল্লীত আৰু গেট অফ ইণ্ডিয়া হ'ল মুম্বাইত তাজ হোটেলৰ কাষত। তাজ হোটেল সেইখনে হ'ল যোনখনত আপোনাৰ পাকিস্তানৰ পৰা কিছুমান আতংকবাদী আহিছিলে, আতংকবাদী আহি এটাক কৰিছিলে, সেইটো তাজ হোটেল। আৰু তাজ হোটেলৰ সন্মুখত চাবলৈ পাব আপোনালোকে ডাঙৰ বিশাল এখন সাগৰত মই দেখাই আছোঁ সাগৰ। এইখন হ'ল সাগৰৰ চাৰিওপিনে জাহাজেদি ভৰি আছে, বিকজ জাহাজী মানুহ ফুৰিবলৈ যায় তালৈ। আৰু জাহাজৰ পৰা মই ফুটেজ কিছুমান লৈছোঁ। এইটো মোৰ কাষতে আছে জাহাজ এখন, এই জাহাজত বহুত মানুহ আছিল। এইখনত একচুৱেলি হিৰ'ইন আছিলে, কিবা শ্বুটিঙৰ কাৰণে শ্বুটিংবোৰ কৰি আছিলে, কিন্তু ফুটেজ সেইখিনি তুলিব দিয়া নাছিলে, চ' তুলিব পৰা নাই। আৰু মই গানৰ শ্বুটিং এটা কৰি আছিলোঁ তাতে, চ' সেই শ্বুটিঙৰ দুটামান ফুটেজ মই এড কৰি দিছোঁ। বৰিং নহ'ব আপোনালোকে প্লিজ। আৰু মোৰ চিনেমাটোগ্ৰাফী চাই কিনে পগলা হৈ নাযাব, বিকজ মই এজন চিনেমাটোগ্ৰাফাৰ। আৰু এই নেশ্যনেল ফ্লেগৰ লগত ৱাৰ্লি চিলিঙৰ মই ফুটেজ লৈছোঁ 5.6 কিলোমিটাৰ। চ' গাইজ এইটোৱে আছিল মোৰ ব্লগ। গাইজ প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। টাটা বাই বাই।